সপোন সপোননো কাৰ নাথাকে সকলোৰে থাকে এটা এটা ধুনীয়া নিভাজ সপোন এই সপোনবোৰ কিছুমানেহে বাস্তৱত জিলিকাব পাৰে আৰু তাৰ মাজতে কিছুমানৰ আকৌ ৰৈও যায় আধৰুৱা হৈ এক অন্ধকাৰময় পৰিৱেশত স্তব্ধ হৈ আৰু ইয়াৰ মাজেদিয়ে চলি গৈ থাকে মানুহবোৰৰ সুখ দুখ ঘাত প্ৰতিঘাত অভাৱ অনাটন এনেকৈয়ে জীৱন অতিবাহিত হৈ থাকে কিন্তু তাৰ মাজেৰে আকৌ নেদেখাজন আমাৰ সকলোৰে কাষ চাপে তেতিয়া আমি বিমূৰত পৰো আৰু হয়তো তেতিয়াৰ পৰাই আমাৰ সেই এন্ধাৰময় জীৱনটো আকৌ পোহৰলৈ ঢাপলি মেলে সেই জিলিকি থকা ফোটা তৰাটোৰ নিচিনা সেই জিলিকি থকা ফোটা তৰাটোৰ নিচিনা আৰু তেতিয়া মানুহবোৰেও কয় যে এটা কালত সুখ আৰু আনটো কালত দুখ এয়াই জীৱন আহকচোন আজি আমি এখন গাঁৱৰ মাজলৈ ঢাপলি মেলিছো আৰু গাঁওখনৰ নাম হ'ল শান্তিপুৰ এই শান্তিপুৰ গাঁওখনৰ এটা সুন্দৰ বাস্তৱিক কাহিনীলৈ আপোনালোকৰ মাজলৈ মৰম ভালপোৱা বিচাৰি আহিছো আশা কৰো নিশ্চয় ভাল পাব আপোনালোকে এই ছবিখনৰ নামেই হৈছে সপোন পুৱাৰ পৰাই কেৱল হাঁহি ধেমালি পঢ়াত অকণো মন নাই হ'ব দেচোন কিমান নোৱাৰো সিহঁতক গালি দিয় পঢ়িব দি সিহঁতক বাৰু মই এতিয়া ওলাই যাওঁ দুটামান ভাতকে দি অন্ততঃ দিনটো আৰু নাখালে হ'ব তহঁতে কিন্তু নুঠিবি এতিয়া অলপ পঢ় তাৰপিছত যি কৰা কৰিবি হে ভগৱান সিহঁতক চাবা আৰু পঢ়া শুনাটো একেবাৰে বিস্ফোৰা যা পঢ়াত তো মন নবহে অলপ সোনকালে আহিবি হ'ব দিয়া মা ইহঁত ইয়াত খেলা খেলি আছে ৰহ বেলেগ কাম বন নাই তহঁতৰ কৈছিলো নে নাই অলপ সোনকালে আহিবলৈ কালিৰ পৰা আৰু যাব নালাগে ঘৰতে থাকিবি শুন তহঁতক এটা কথা কওঁ চা পঢ়া শুনা নকৰিলে আমাৰ নিচিনা মানুহৰ একোৱে কাম নাই আৰু চাকৰি এইফালে যদি পইচাৰে আৰু আনফালে আকৌ কাষ্টেৰী চাকৰি পায় আৰু মাজত মাথন আমাৰ নিচিনা জেনেৰেল মানুহবোৰৰে বেছি নম্বৰ পাই গতব লগা হয় তহঁক দোকে কৈছোঁ
এনেকৈ বাহিৰত খেলা ধূলা কৰাতকৈ ৰমেনে তোৰ মইনাৰ পৰা অলপ প্ৰশ্ন উত্তৰ আনি চাবি। হ'ব দিয়া দেউতা, আমি এনেকৈয়ে পঢ়া শুনা কৰিম। আৰু শুন, পাৰিলে কিতাপৰ পৰা অলপ অলপকৈ উত্তৰবোৰ বিচাৰি ল'বি। চাওঁ দে চো, এইবাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। তহঁত আৰু আপুনিও আহক, গৰমতে ভাতকেইটা খাই লওঁ। মা আমি যাওঁ। ভালদৰে যাবি। আমাৰ যদি সকলোবোৰ নোটছ থাকিল হয় তেতিয়া আমিও বেলেগতকৈ বেছি নম্বৰ পালোহেঁতেন। হয় এইটো। হেৰা পানী আনাছো, যিহে গৰম পৰিছে ক'তো ওলাবই নোৱাৰি। আজি কিবা গাটো ভাল লগা নাই আৰু গৰমো দিছে। আজি আৰু ক'তো যাব নালাগে, অলপ ঘৰতে ৰেষ্ট লওঁ। তাকেই। দেৰি হ'ল, ব'ল খেলিব যাওঁ। আজি আৰু ওলাই যাব নালাগে, ঘৰতে থাক। কাইলৈ আমি মেলা চাবলৈ যাম। আজি আমি ঘৰতে খেলিম। হে ভগৱান, চাবা আৰু। ঐ গধূলি হ'ল, এতিয়া আৰু ঘৰলৈ ব'ল। ৰবাচোন দেউতা, যাম ৰবা। এতিয়া আৰু তহঁতৰ বেলুন লোৱা বয়স আছেনে? যা, মুখ হাত কেইটা ধুই ল। আপুনিও লওক, মই খোৱা যোগাৰ কৰোঁ এতিয়া। উত্তৰবোৰ বিচাৰিবলৈ টান। এইটো নেকি বাৰু? নহয় নহয়। আমি অলপ দেৰিকৈ যাই আছো, নহলে মা আহিলে দিব মজা। থৈ দিও এতিয়া, বল বল।
ইমান দেৰি কৰিব লাগেনে? বল বল এতিয়া খেলো। ঋতু ঋতু কিবা এটা খাই লহি আৰু মেঘালীক ক আৰু তাইকো আহিব ক আৰু এনেকৈ সদায় পঢ়া শুনা কৰিবি দেই। হাও কি বদমাছ ইহঁত মানে খেলিব গ'ল। বাৰু মই এটা কামলৈ যাওঁ, গাটো সিমান ভাল নহয়, নাজানো আৰু কি হয়। গা বেয়া যদি যাব নালাগে দিয়ক। কাম কৰিব নগ'লে জানো ঘৰখন চলিব? এক দুই তিনি চাৰি। ঐ তহঁত যে ইয়াত খেলা খেলি আছ, ঘৰত পঢ়া শুনা নকৰ নেকি? যা গৈ। খুৰা কলৈ যায়? মাজনী কামলৈ বুলি ওলাই আহিছো, গাটো ভাল নহয়। হয় নেকি? ভালে আছে? আছো দে মাজনী ভালে। হেৰিও মাজনী, আমাৰ ইহঁত দুটাক অলপ চাবা, একেবাৰে পঢ়া শুনাত মন নবহে। হ'ব দিয়ক খুৰাদেউ, আপুনি চিন্তা কৰিব নালাগে, মই আছো নহয়। ইহঁত ইয়াত খেলা ধূলা কৰি আছিল, মই কোৱাতহে ঘৰলৈ গ'ল। হ'ব দিয়া মাজনী, তুমি গৈ থকা, মই কামলৈ যাওঁ, দেৰি হ'ল। হ'ব দিয়ক খুৰা, যাওক। তহঁতৰ দেউতাৰ কিবা হৈছে? ৰবীনাথৰ ঘৰত আছে। কি হ'ল? দেউতাৰ কিবা হৈছে, ৰমেনহঁতৰ ঘৰত আছে। নদীয়ালৰ খুহুৰীয়ে বহু কথাই কয়, গৰখীয়া বাহিৰ সুৰে লৰালি তিনি থৈ।